যদি মোক কিনা বুলি কৈছে ভূপেন বৰা ডাঙৰীয়াই বেংগলত মাটি কিনা ক'ত মাটি কিনা কৈছে বেংগলোৰ আৰু ক'ৰবাত দিল্লীত মাটি কিনিছে এই কথাৰ কাৰণেতো তেখেতে যদি প্ৰুভ কৰিব নোৱাৰে জেলত যাব লাগিব কাৰণ ব্যক্তিগতভাৱে মোৰতো কোনো উদ্দেশ্যও নাই মাটি কিনাৰ মোৰ তামোলপুৰত নিজৰ ঘৰ আছে দেউতাৰ মাটি আছে তাতে থাকিবলৈ সময় নাপাওঁ আৰে সদায় মানে সেইটোকে ভাবি থাকোঁ যে কেনেকৈ নিজৰ ঘৰত থাকিব পাৰিম নিজৰ দেউতাৰ মাটিডোখৰত থাকিব পাৰিম তাত থাকিবলৈ সময় নাপাওঁ মোক কিয় বেংগলোৰত মাটি লাগে কিয় দিল্লীত লাগে ইমান বেচলেছ কথাবিলাক কয় সেইটো গাঁৱৰ কোনোবা সৰু ল'ৰাজনে কোৱাৰ নিচিনা এজন ষ্টেটক ৰিপ্ৰেজেণ্ট কৰা এজন কংগ্ৰেছ প্ৰেছিডেণ্টে এনেকুৱা কথা কৈছে তেনেহ'লেতো তেখেতে জেলত যাবলৈ সাজু হৈ থাকক কোনো বেচলেছ কথাবিলাক কৈ ৰাজনীতি নকৰিব আমি সেইটো নিবিচাৰোঁ নিজৰ ওজনটো লৈ নিজৰ ৱেইটটো লৈ পেলাই এটা সন্মান লৈ ৰাজনীতি আমিও ক'বলৈ নাযাওঁ ভূপেন হাজৰিকা মানে আমাৰ ভূপেন বৰা ডাঙৰীয়াই ক'ত কি কৰি আছে ক'ত কি কৰা নাই আমাৰ সেইটো চাবলৈ একো সময় নাই এতিয়া আমি বড়োলেণ্ডখন উন্নত কৰাৰ কাৰণে ইয়াৰ ছাত্ৰ ছাত্ৰী ইয়াৰ যুৱ যুৱতী ইয়াৰ খেলুৱৈসকল ইয়াৰ খেতিয়কসকল ইয়াৰ শিপিনীসকল ইয়াৰ আই মাতৃসকলক আগুৱাই নিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সকলো কাম কৰি আছোঁ এতিয়া আমাৰ লিডাৰজনৰ ভিজন আছে ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আমাক সবকো এটা ভিজন দিছে এই ভিজনটো লৈ পেলাই আমি আগবাঢ়ি আছোঁ আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ নিচিনা ইফালে সিফালে চাবলৈ সময় নাই এতিয়া আমাক ৰাইজক লৈ আমি ব্যস্ত হৈ আছোঁ কিন্তু যিবিলাক আননেচেচাৰী কথা কোনো বেচলেছ কথাবিলাক আহি পেলাই ইয়াত কৈছে ইয়াৰতো পৰিণামটো